চিলিমিলি টুপনি গাইছে ভণ্টি দেইজি আৰু লগত আছে আমাৰ সকলোৱে মৰমৰ নীল আকাশ আৰু সুন্দৰকৈ মিউজিক কৰিছে আমাৰ মোৰ বন্ধু তৰুণময় আৰু ধুনীয়াকৈ লিখিছে স্ক্ৰীন বিৰাট ধুনীয়া শব্দ লিখিছে আমাৰ বন্ধু স্বৰূপ কাকতীয়ে গীতটি সঁচাকৈ বিৰাট ধুনীয়া হৈছে আপোনাক সকলোৱে শুনিছে ময়ো শুনিছোঁ বিৰাট ভাল লাগিছে আৰু সকলোৱে বিৰাট ধুনীয়াকৈ আদৰি লৈছে গীতটো নমস্কাৰ মই দেইজি দাস মোৰ এই বছৰৰ এলবাম আচুফুলৰ এটি গীত চিলিমিলি টুপনি আপোনালোকে শুনিছে চাগে গীতটি আৰু গীতটি সকলোৱে ইমান ধুনীয়াকৈ আদৰি লৈছে ইমান মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতটি গাইছোঁ মই আৰু নীল আকাশ দাই গীতটিৰ কথাবোৰ কৰিছে স্বৰূপ কাকতি দাই মিউজিক কৰিছে তৰুণময় দাই আৰু মিক্স কৰিছে পিংকু দাই নমস্কাৰ জনাইছোঁ সকলোকে মই স্বৰূপ কাকতি গীতিকাৰ সুৰকাৰ তথা কণ্ঠশিল্পী চিনি পাইছে চাগে এটি খুব ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ এই বছৰ মই লিখা আৰু সুৰ কৰা চিলিমিলি টোপনি যিটো গীত আছিলে সেই গীতটো অতি কম সময়ৰ ভিতৰত ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে